পোনপ্ৰথমেই সকলোলৈকে নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাজিৰঙাত থকা এখন অতি সুন্দৰ অৰ্কিড উদ্যানৰ কিছু ভাল লগা সময়ৰ মুহূৰ্ত আৰু লগতে অৰ্কিডৰ বিষয়ে লাভ কৰা সামান্যতম অভিজ্ঞতাৰ কথা। আমি অৰ্কিড উদ্যানখনত সোমাই যাওঁতেই তাত হৈ থকা কিছু মনোৰঞ্জনৰ মুহূৰ্তই মনটো আপ্লুত কৰি তোলে। আপোনালোকেও চাওকচোন তাৰে সামান্য অংশ। এয়া এপিনে হৈ আছে বিভিন্ন অনুষ্ঠান, তাৰ লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা এয়া কেইগৰাকীমান যুৱতীয়ে কেনেধৰণৰ সৃষ্টিশীল কামত নিয়োজিত হৈ আছে। কাপোৰবোৰত ইমান ধুনীয়া ধুনীয়া ফুল তুলি আছে। মই বহুপৰ সেইখিনিতে ৰৈ চাই থাকিলোঁ। তেওঁলোকৰ কামৰ প্ৰতি থকা আগ্ৰহ দেখি সঁচাকৈ বৰ ভাল লাগিছিল। সময়ৰ সদব্যৱহাৰ কৰিছিল তেওঁলোকে। আমি লেডিজবিলাক কাপোৰ বুলি ক'লে এনেই বলিয়া নহয় জানো, তাতে ইমান ধুনীয়া ধুনীয়া ফুলৰ সৈতে কাপোৰ কেইযোৰ বৰ ভাল লাগিছিল। তোমালোকৰ মানে প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম নথকাৰ সময়খিনিয়ে কৰি আছা নেকি? হয়, এনেই আৰু যিকণ সময় পাওঁ মানে আৰু নিজৰ কাৰণে কিবা এটা কৰিলে ভাল হয় আৰু মোবাইল চাই থকাতকৈ। সেইটোৱে ভাল লাগিছে দেই, হয়, ধন্যবাদ। ধুনীয়া লাগিছে। অৰ্কিড হ'বলৈ 6টা পাহি থাকিব লাগে, 5টাকৈ আৰু এটা বেলেগ বেলেগ, এইটো নহ'লে অৰ্কিড বুলি কনচিডাৰ নকৰে। আৰু আশ্ৰয়ৰ কাৰণে আমি ইয়াত 90% এইটো ঢেকীয়া গছ লগাই থৈছোঁ, কাৰণ এইটো বেছি দিন চলি যায়। এইটো 10 বছৰ 12 বছৰ এনেকুৱা চলি যায়। আৰু এইটো কাৰণে ধৰি থাকে ন, এইটো কাৰণে পানীটো তাত পাই থাকিব যে। আৰু অৰ্কিড পৰজীৱী নহয় ছাৰ, ফৰেষ্ট হয়, গছৰ ওপৰত থাকে কিন্তু গছ পৰা একো খাদ্য বস্তু নাই। এইটো এক্সাম্পল হয়, আমি অকল ওলমাই থৈ দিছোঁ। এইটো পৰজীৱী হ'লে কেতিয়াৰ পৰা মৰি গ'ল। লুমি থকাকেইটা মাটি নালাগে, সেইটো কাৰণে আমি ইয়াত ইটা আৰু কয়লা লগাই দিছোঁ। ইটা কামটো হ'ল পানীৰ কাৰণে ধৰিবৰ কাৰণে, আৰু কয়লাটো ভেঁকুৰ পৰা বচাবৰ কাৰণে। আৰু এয়া বগা বগা যে হয় ন, এইটো নাচনি কপৌ। এইটো নাচনি কপৌ, দেখিবলৈ নাচনি নিচিনাকে যে, সেইকাৰণে নাচনি কপৌ। এইটো ছিকিম জাতীয় ফুল হৈছে। কোনটো ছিকিম? এইটো ছিকিমৰ জাতীয় ফুল। আৰু কোনটো কওকচোন? এইটো নাম কি? এইটো গদিয়াৰা। এইটো কি গদিয়াৰা? আৰু এইটো বনৰীয়া হয়, এইটো ফুলীয়া নাই, এইটো ছিকিম জাতীয় ফুল। আৰু এইটো হাইব্ৰিড একেই হয়। কোনটো হাইব্ৰিড এইটো? এইটো আৰু এইটো থাৰ্মোমিটাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগে, মানে টেম্পাৰেচাৰটো 6 to 36 হ'ব লাগে। আমাৰ 6 to 36 হ'ব লাগে। আমাৰ সময়ত কেতিয়াবা পাৰ হৈ যায়, যোৱা বছৰটো 40 লগাইছিলে। যেতিয়া 36 পাৰ হৈ যায়, তেতিয়া আমি এইটো স্প্ৰিংকলাৰ লগাই দিছোঁ, পানী স্প্ৰে কৰি দিওঁ। এইটো ভেনিলা ন? এইটো হেৰি বহুত দাম। অঁ, এইটো ভেনিলা আমি খাই যে আইচক্ৰীম, কেক বুলি কয়, ঢেকীয়া প্ৰজাতি হয়। এইটো অৰ্কিড প্ৰজাতি। কোনটো ঢেকীয়া প্ৰজাতি? এইটো ওপৰত যে আছে ন? এইটো অৰ্কিড নহয়। ৰেয়াৰ থিং এইটো হয় যে ভেনিলা ফুলটো 1 বছৰলৈকে মাত্ৰ 6 ঘণ্টাৰ কাৰণে ফুলে। কোনটো? ভেনিলা প্লেনি ফুলে ইয়াত। কোন মাহত ফুলে? কোন মাহত? এপ্ৰিল আৰু মে' মাহত। মাহতে ফুলিব। এই 6 ঘণ্টাৰ ভিতৰতহে পৰাগযোগ কৰিব লাগে। যদি নকৰে এইটো পট নোলায় ছাৰ, এইটো পট পৰাহে বনায়, এইটো ফ্লেভাৰ আমি খাই যে আইচক্ৰীম। আৰু এইটো আমাৰ অসমৰ হ'লে বেলেগ প্ৰজাতি আছে। এইটো আমাৰ অসমৰ ভেনিলা, এইটো লতা যে, এইটো এইটো ইউজ কৰে নে নকৰে? ইউজ কৰে। এডভান্টেজ এইটো হয় যে মানে এইটো 1 বছৰত 3 দিনলৈকে ফুলে। আৰু পাঁচ অলপ সৰু এইটো ভেনিলা বৰ্নেন্সিছ বুলি কয়। এইটো আমাৰ অসমৰ ভেনিলাটো। আৰু এইটো হ'ল আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ অৰ্কিড বাইদেউ। কোনটো? এইটো পৃথিৱীৰ এইটো আমাৰ ভাৰতৰ নাপায়, ফিলিপিনছ, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড দেশৰ পায়। এইটো কেনেকুৱা ফুলিব? সৰু আছে ছাৰ, কিন্তু এইটোতো নাচনি অৰ্কিডটো ন? নাচনি নহয়, এইটো আনাৰস কপৌ। কিন্তু নাচনি কপৌটোৰ নিচিনাই কিন্তু। দেখিবলৈ
এইটো এপিডেন্ড্রাম জোকৰফেছ অৰ্কিড বুলি কয় দেখিবলৈ জোকৰফেছ কিহৰ নিচিনা এইটো 70% কি বুলি কৈছে এইটো এপিডেন্ড্রাম জোকৰফেছ অৰ্কিড বুলি কয় এপিডেন্ড্রাম টো সাইন্টিফিক নেম হয় এইটো কি আছিল এইটো বুৱাৰী কপটো ফায়াৰ ষ্টিংগাৰ বুলি এইটো বুৱাৰী কপ তাৰমানে বুৱাৰীয়ে যেনেকৈ লাজকে থাকে এই কপটো মানে তললৈ মুকৰি থাকে ন সেইকাৰণে বুৱাৰী কপ লেডি স্লিপাৰ অৰ্কিড বুলি কয় এইটো দেখিবলৈ ছোৱালী জোতা নিচিনা এইটো কাৰণে লেডি স্লিপাৰ এইটো ঢেকিয়া হয় এইটো অৰ্কিড এইটো ঢেকিয়া ঢেকিয়া প্ৰজাতি কিন্তু ইয়াত ইমান ডাঙৰ হৈছে এইটো ফাৰ্টিলাইজাৰ দি দিছে এইটো 80% গুন্ধ নাথাকে স্যার অনলি 20% গুন্ধ থাকে গুন্ধ নহলে পোকগিতা না জানে এইটো কাৰণে পোকত আকৰ্ষণ কৰিব কাৰণে সদায় এটা মাজত পাহিটো মাজত পাহিটো মানে পোক নিচিনা শেপ কৰি থাকে নকৰ কৰি থাকে এইটো পোক নিজে গুছি আহিব এইটো চাওক এইটো দেখিবলৈ জিয়া নিচিনা এইটো পোকত আকৰ্ষণ কৰিব এইটো আমাৰ পাহি থাকে আৰু এটা বেলেগ থাকে বাকি পাঁচটা সেম এই অৰ্কিড উদ্যানৰ ৰেষ্টুৰেণ্টৰ ভাত সাজৰো বৈশিষ্ট্য আছে সেই ইয়াতে এসাঁজ খাই যাওঁ বুলি ভাবিলোঁ ইয়াৰ ভাত সাজৰ কথা অন্য লোকৰ পৰাও গম পাইছিলোঁ শেষত আমাক এয়া ভাতৰ থালি দিলেহি কচু ঢেকীয়া কলডিল মাটি দাইল আদি 20 বিধ থলুৱা খাদ্যৰে থালিখন পৰিপূৰ্ণ খোৱা নোখোৱা পিছৰ কথা থালিখন দেখিয়ে যে ইমান ভাল লাগিছে ভাত সাজ খায়ো খুব ভাল লাগিল ভিডিঅ'টো আজিলৈ ইমানেই পিছত নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম আজিলৈ আহোঁ ধন্যবাদ